নমস্কাৰ বন্ধুসকল। আজি আমাৰ মুৰ্গীৰ পোৱালিৰ বয়স হ'ল 7 দিন আৰু আমি আজি 7 দিনৰ ভেকচিন কৰিম, যেটো ভেকচিনক বেমাৰক কোৱা হয় নিউকেষ্টেল বা ৰাণীখেত বুলি কোৱা হয়। তো আপোনালোকে ধ্যান ৰাখিব যে ভেকচিনটো যেতিয়া কৰে তেতিয়া সময়টো ৰাতি থাকিব, কাৰণ ৰাতি অলপ ঠাণ্ডা টাইম থাকে। আৰু যেতিয়া টেবলেটটো ফাৰ্মাচীৰ পৰা কিনিব তেতিয়া আপোনালোকে ফ্ৰিজত ভৰাই থৈ দিব। তো ভেকচিন কৰাৰ সঠিক নিয়মটো চাই লওঁ তোমালোকে। ফাৰ্মাচীৰ পৰা কিনোতে তেতিয়া তোমাক দুটা টেমা দিব। এটা টেমা হ'ল পানী আৰু এটা টেমাৰ ভিতৰত থাকিব সৰু এটা টেবলেট, এনেকুৱা দুই ধৰণৰ। আৰু এটা ল'বা চিৰেঞ্জটোৱে তোমালোকে প্ৰথমে এই পানী থকা টেমাটোৰ পৰা অলপ পানী ওলোৱাই চিৰেঞ্জেৰে ওলোৱাই, অলপ বেছি নহয় অলপখিনি ওলাই, ঠিক এইখিনিমান ওলাই, তাৰপিছত আকৌ পানীখিনি ভৰাই দিবা সেই সৰু টেবলেট থকা সেই পানী টেমাটোত। ভৰাই দিয়াৰ পিছত এই টেমাটো অলপ জোৰকৈ লৰাই দিবা যাতে টেবলেটটো আৰু পানীখিনি মিক্স হৈ যায়। আকৌ তাৰ পৰা পানীখিনি ওলোৱাই সেই ড্ৰপ থকা টেমাটোত ভৰাই দিবা। ঠিক এনেকৈ ভৰাই দিয়াৰ পিছত তাৰপিছত এফুটাকৈ মুৰ্গীৰ 7 দিন পোৱালিৰ মুৰ্গীৰ বাওঁ চকু বা সোঁ চকুৰ যিকোনো এটা চকুত দিলেই হ'ল, এটোপালকৈ দিলেই হ'ল।